বিদ্যালয়ৰ সন্মুখতে জাবৰৰ দম, জনস্বাস্থ্যলৈ ভাবুকি, নিৰ্বিকাৰ তিনিচুকীয়া পৌৰসভা। তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ দুৰ্গাবাৰীৰ সমীপৰ ঐতিহাসিক বিদ্যালয় তিনিচুকীয়া বংগীয় বিদ্যালয়ৰ সন্মুখৰ অস্বাস্থ্যকৰ পৰিৱেশৰ বাবে বিদ্যালয়খনত পাঠদানৰ লগতে জনবসতিপূৰ্ণ অঞ্চলটোত এক কদৰ্যময় পৰিৱেশে বিৰাজ কৰিছে। তিনিচুকীয়া পৌৰসভাৰ নিষ্ক্ৰিয়তাৰ বাবেই বিদ্যালয়খনৰ কাষতে থকা এটা পকী ডাষ্টবিন ভাঙি পেলোৱাৰ পিছত উক্ত ঠাইত পথৰ ওপৰতে জাবৰ আৰু গেলি পচি যোৱা সামগ্ৰীৰ দম পৰি ৰোৱা দেখা গৈছে। সাধাৰণ পথচাৰীৰ লগত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলো এই ক্ষেত্ৰত আক্ৰান্ত হৈ পৰা দেখা গৈছে। পৌৰসভাৰ পৌৰপতিয়ে স্বচ্ছতাৰ নামত ভিন্ন কাৰ্যসূচী লোৱা বুলি উল্লেখ কৰাৰ বিপৰীতে এনে দৃশ্যই সচেতন ৰাইজক ক্ষোভিত কৰি তুলিছে। তিনিচুকীয়া পৌৰসভাৰ এনে কাৰ্যক স্থানীয় ৰাইজে সমালোচনা কৰাৰ লগতে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ বাবে পৌৰসভাক দাবী জনাইছে তিনিচুকীয়া জিলা গোৰ্খা ছাত্ৰ সন্থাই। ইয়াত যাব পেলাব মনা কৰাৰ কথা কৈছিলে, তাৰমানে তাৰপিছত কৈছে নহয় আমি ইয়াত পেলামে বুলি কৈ বেয়া শব্দৰে আমাক গালি দিছিলে। এই ওচৰৰ ঘৰৰ মানুহ এজনীয়ে। মোৰ ছোৱালী ইয়াতে পঢ়ে। আমি ইয়াতে বহো ন, আমাৰ গোন্ধ লাগে, বেয়া লাগে ইয়াতে বহিবলৈ কাৰণে। স্কুলৰ সন্মুখত যদি এনেকৈ জাবৰ জোঁথৰ পেলাই তো বেয়া লাগিব ন চবৰে। না নাই জনোৱা। गिराता हम लोग बैठते हैं तो अच्छा नहीं लगता है हम लोग को। माने बच्चा लोग को भी बीमारी पकड़ेगा, हम लोग को भी बीमारी पकड़ेगा। यहाँ बैठना हम लोग को मुश्किल हो जा रहा है। इतना गंद आ रहा है कि हम लोग रहना मुश्किल हो जा रहा है। और सामने घर में कल हम लोग को धमकी भी दिया है कि हम लोग काट देगा, आपको दाव लेके काटेगा। वो सामने एक ठो घर है, मारवाड़ी का है या किसका है हम लोग को मालूम नहीं है, पर वो लोग बोला है कि हम लोग का साथ में जो बैठता है वो लोग बोला कि नहीं यहाँ मत जबरा गिराइए, तो बोलता हम लोग गिराएगा, हम लोग दाव से काट देगा हम लोग। আমি ইতিমধ্যে দেখিব পাইছোঁ আৰু ষ্টুডেণ্টৰখিনি আমি কমপ্লেইনো পাইছোঁ যে বংগ বিদ্যালয় স্কুলৰ আগত আপোনাৰ যোনখিনি জাবৰখিনি এটা ডাষ্টবিন ব্যৱস্থা আছিলে, কিন্তু এই ডাষ্টবিনটো আঁতৰাই দিয়াৰ কাৰণে তাৰ ওচৰ পাজৰ ৰাইজে জাবৰ পেলাব ঠাই নথকাত মুকলিভাৱে জাবৰ পেলোৱা দেখা গৈছে। আমি এই ক্ষেত্ৰত আমি তিনিচুকীয়া পৌৰসভা অকল পৌৰপতি নহয়, পৌৰসভাৰ লগত জড়িত যিসকল ৱাৰ্ড মেম্বাৰখিনিও আছে তেওঁলোকক আমি ধিক্কাৰ দিব বিচাৰিছোঁ, যিহেতু যোনটো এটা স্কুলৰ আগত থকা ডাষ্টবিনটো তেওঁলোকে যাতে তাত আৰু জাবৰ পেলোৱা ব্যৱস্থা কৰি কিনে স্কুলৰ যিসকল উঠি অহা ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা তোলাৰ জেগাত আজি তাত থকা একমাত্ৰ ডাষ্টবিনো আজি ভাঙি কিনে কিন্তু তাত দুৰ্গন্ধ এটা পৰিৱেশ সৃষ্টি কৰিছে। তাৰ কাৰণে আমি ধিক্কাৰ দিব বিচাৰিছোঁ। আৰু আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমি এটা কথা হাইলাইট কৰিবলৈ বিচাৰিছোঁ যে অকল এই যে কেইটামান বনিয়া যিসকলে এইটো জাবৰ পেলোৱা নামত টেণ্ডাৰ মাৰি কিনে ঘৰে ঘৰে জাবৰ বুটলি কিনে 2-4 টকা নিজেও পকেটত ভৰাব পাৰে, আৰু মিউনিচিপালিটি যিসকল ৱাৰ্ড মেম্বাৰ বা ৱাৰ্ড কমিশ্যনাৰ আছে তেওঁলোককো কমিশ্যনৰ অংক এটা দিব পাৰে। সেইকাৰণে এই ডাষ্টবিনসমূহ ভঙা হৈছে। আৰু আমি আৰু এটা বস্তু হাইলাইট কৰিব বিচাৰিছোঁ যে আজি এই জাবৰ সোপা লৈ কিনে ডাম্পিং গ্ৰাউণ্ডত এটা ডাঙৰ দুৰ্নীতি এটা চলি আছে, যিহেতু ডাম্পিং গ্ৰাউণ্ডত এই জাবৰখিনিক আকৌ ৰিচাইকেল কৰি কিনে যোনটো তেওঁলোকে খাদ বনোৱা এটা চক্ৰ কাম এটা চলি আছে কিছুমান বনীয়া গোষ্ঠীসকলৰ। তাত আপুনি চাওক মিউনিচিপালিটিয়ে পইচা দি আছে খাদ বনাবৰ কাৰণে, আৰু সেই খাদ কিন্তু এই নিজে বনিয়া বিকি কিনে মিউনিচিপালিটিৰ পৰা পইচা ল'ব, খাদো বিকি কিনে কিন্তু পাব্লিকৰ যোনখিনি পইচা আছে তেওঁলোকে খাদো বিকি কিনে বনিয়াই পাব। আৰু এটা কথা আমি হাইলাইট কৰিব বিচাৰিছোঁ যে তাত এটা যোনটো তাত যিমান জাবৰসমূহ যায় তাৰ এটা প্ৰপাৰ ৱেট হৈ কিনে তাত যাব লাগিছিলে, কিন্তু আজিলৈকে তাত কোনো ৱেটৰ ব্যৱস্থা নাই। আৰু যোনটো মানে এটা গাড়ীৰ ৱেট থাকে তাত লাগিলে আধা গাড়ী জাবৰ যাওক, ফুল গাড়ী যাওক, কিন্তু তাত মেক্সিমাম যিমান যাব পাৰে সেই ৱেটৰ হিচাপত আজিলৈকে তেওঁলোকে এণ্ট্ৰি কৰি আছে। আৰু তাৰ বিনিময়ত যোনটো যিসকল মিউনিচিপালিটি যিসকল ৱাৰ্ড কমিশ্যনাৰ আছিলে, যোনটো তাত চোৱা চিতা কৰিবলৈ কাৰণে দায়িত্ব আছিলে, মিউনিচিপালিটি বিভিন্ন বিষয়ববীয়া আছিলে, কিন্তু তেওঁলোকে আমাক ডাউট হৈছে যে ডাঙৰ পইচাৰ অংক এটা কৰি কিনে তেওঁলোকৰ নিজৰ মন মৰ্জিৰে কাম কৰিবলৈ কাৰণে এৰি দিছে।